এইখন চেৰাপুঞ্জীৰ অতিকৈ সুন্দৰ এখন ৰিজৰ্ট জিভা ৰিজৰ্ট বুলি মই শুনিছিলোঁ যিখন নাম জিভা হয় কিন্তু সেইখন নহয় ধনীয়া বনোৱা নাই কিন্তু এইখন বেলেগ হয় চ' এবাৰ দেখাইছোঁ আপোনালোকক চাওক ইমান সুন্দৰ মানে লাগিছে চাওক ইমান সুন্দৰ ৰিজৰ্ট সঁচাকৈ দেই বহু ৰিজৰ্ট দেখিছোঁ এইখন কিন্তু অলপ ইউনিক অন্যতকৈ অলপমান বেলেগ উন্নতকৈ এইখন ৰিজৰ্ট আৰু ইমান সুন্দৰ লাগিছে সোমাই পেলাই ভিতৰত কি ক'ম আৰু আহিলে আপোনালোকে কেতিয়াবা আহিব পাৰিব মই এইখন স্পনচাৰ কৰা নাই বাট মোক ভাল লাগিছে এইখন ৰিজৰ্টখন দেখি পেলাই কথা হৈছে কি গৰম লাগিছে গৰম লগাৰ কাৰণে মই ভাবিছোঁ অলপমান মই সেইটো খুলি দিওঁ আৰু এইটো লাহেকৈ মই চুৱেটাৰটো খুলি দিছোঁ খুলি দিয়া ওপৰত টি চাৰ্টটো পিন্ধিছোঁ এতিয়া বোলক সোমা ভিতৰত আছোঁ বৰ্তমান আছোঁ জিভা ৰিজৰ্টত আৰু এতিয়া মই খোৱা অৰ্ডাৰ কৰিছিলোঁ এবাৰ মই দেখাইছোঁ বাৰু সুন্দৰভাৱে চ' এতিয়া খাব লাগে আৰু বেলেগ কাম একো নাই খাব লাগে আৰু যাব লাগে এতিয়াৰ পৰা চ' মই ইয়াতে লাঞ্চটো কৰিলোঁ চেৰাপুঞ্জীত জিভা ৰিজৰ্টত আৰু অকণমান মই জিভা ৰিজৰ্টখনৰ গোটেই ভিতৰখন দেখাইছোঁ অকণমান কিমান সুন্দৰ জেগাটো সেই ভিতৰৰ পৰিৱেশটো মই দেখাইছোঁ ওপৰত শেষত ইয়াৰ পৰা ওলাব লাগে আৰু বেলেগ ঠাইত যাব লাগে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব ধন্যবাদ